হেল্ল' নমস্কাৰ আকৌ নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু গাইজ আজি মানে যাই আছোঁ মাটিয়াত মানে আজি 28 তাৰিখ আৰু আজি আছে মাটিয়াত হেঁপহৰ ভোগালী মানে ফাংচন হ'ব তাতে মাটিয়াত আপোনালোকক দেখাম তিনিজন গায়ক হ'ব ধামাকা ভিডিঅ' হ'ব আৰু তাতে মানে নিউজ লাইভো আহিব মানে কথাটো কৈ আনিছিলোঁ নিউজ লাইভ মানে নিউজ 18 আছাম নটিচ সকলোকে দেখাব মানে নিজান বাবু আৰু তিনিজন আহিব আৰু আপোনালোকক দেখাম বুলি ভাবিছোঁ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু গাইজ বলক ভিডিঅ'টো আৰম্ভ আৰু গাইজ মানে ইয়াত কোনো নাই আমি তিনিজন আছোঁ মই আছোঁ আৰু আপুনি আছে মোৰ স্কুটিখন আছে হয় নে নহয় আৰু গাইজ ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু গাইজ চাওক কি ধুনীয়া পথাৰ কি ধুনীয়া লোকেশ্যন ইয়াত একদম ধুনীয়া ভাবিলোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো চাই থাকক ভিডিঅ'টো ধামাকা হ'ব ভিডিঅ'টো শেষলৈ চাই থাকক ধামাকা হ'ব একদম আৰু যাই থাকোঁ এতিয়া বলক দেৰি হৈছে যাই থাকোঁ আৰু গাইজ মানে আহি পালোঁ ইয়াত আৰু অলপ আগত গ'লে মানে অলপ দূৰ 2-3 মিনিট লাগে যাওঁতে বুলি গ'লে যাই পাই যাম আৰু আপোনালোক দেখাম ভিডিঅ'টো চাই থাকক আৰু গাইছ এই পথাৰখনতে হৈ আছে আপোনালোকক দেখাইছোঁ ভিডিঅ'টো চাই থাকক এইবাৰ ভোগালী বিহু মডাৰ্ণ হৈ গৈছে চুগাৰ ফ্ৰী পিঠাও আহি গৈছে এইটো চুগাৰ ফ্ৰী লাৰু বঢ়িয়া কিন্তু আপোনালোকে অকল পিঠা লাৰু বনাই থাকিলে নহ'ব অলপ বিহু গাবও লাগিব নাচিবও লাগিব কাৰণ ভোগালী বুলি ক'লে কেৱল ভোগ কৰিলে নহ'ব আনন্দও ল'ব লাগিব আৰু তাৰ বাবে আমি মাটিয়াত এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ এফাকি বিহু নাম আপোনাৰ পৰা শুনিব বিচাৰিছোঁ বহাগতে আহিবি চেনায়ো কপৌ ফুলে পাহি খোপাতে দিবলৈ আখৰা চাগে অলপ কম হৈছে বাইদেউ সেইবাবে বহাগৰ কথাই কৈ দিলেগৈ ভোগালীৰ কথা নহয় বাৰু ঠিক আছে ধন্যবাদ আপোনালোকক বনাই থাকক আমি খোৱাত ল'ম অলপ বাইদেউ এইফালে তিল পিঠা নাৰিকলৰ পিঠা সকলো বনি আছে কি বনাই আছে বৰৰ পিঠা নাৰিকল দিয়া তিল দিয়া আছে বৰৰ পিঠা আৰু কি বনাইছে পিঠাই বনাইছোঁ অকল আমাৰ কেমেৰা আগত দেখাবলৈ নে ঘৰতো বনাইছে ঘৰত বনোৱা নাই বিহুতে বনাম বিহু আহিলেতো আজি 6 তাৰিখ হ'লেই বিহুলৈ আৰু কেইদিন বনাম পিছত বঢ়িয়া বনাই থাকক আৰু এইফালেও গৈছোঁ বাইদেউসকলে এইফালেও বনাই আছে এইটো 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 নাৰিকল পিঠা নাৰিকল তেলত ভাজি আছে হয় ময়দা দি পেলাই তেলত ভাজিছোঁ বঢ়িয়া গোৱালপাৰৰ কিবা বিশেষ পিঠা আছে নেকি গোৱালপাৰ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়ানে মনে ৰগে ৰগে ধৰিল মইনা
মনমিতা স্বাগতম ডাঙৰকৈ এনাউন্সমেণ্টটো মই কৰিলোঁ কিন্তু মনমিতা অহাৰ আগে আগে এটা বৰ ডাঙৰ কথা হৈ গ'ল আমাৰ এই ছালৰ কোমোৰাটো নোহোৱা হৈ গ'ল এটা ছালৰ কোমোৰা উৰুকাৰ আগতে মনমিতাই চুৰ কৰি ল'ব মই ঢুকিয়ে নাপামচোন কাৰোবাক লগাই দিছে তুমি মনমিতাই কাৰোবাক লগাই কামটো কৰিলে আৰু এটা ডাঙৰ ঘটনা হ'ল মনমিতা আহোঁতে বোলে এইফালে ল'ৰা এটা দুপুচকৈ পৰি এনেকৈ দুপুচকৈ পৰি গ'ল বোলে সেইটো মনমিতাৰ বাবেই হ'ল মনমিতাক দেখি মানে অলপ মূৰ্ছা যোৱা নিচা হৈ এতিয়া আৰু অনেক অনুষ্ঠান পৰিৱেশন কৰিব আপোনালোকে একেলগে নাচক আনন্দ কৰক নাইনো আৰু সাজিব ঘৰ ধুনীয়া নাইনো আৰু কিনিব চাৰি চকীয়া নাইনো আৰু সাজিব ঘৰ ধুনীয়া নাইনো আৰু কিনিব চাৰি চকীয়া অ মোৰে মৰমী মই মৰমতে চহকী হয় মোৰে মৰমী মই মৰমতে চহকী হয় অ তাকে দেখি দিবা জানো তোমাৰে হিয়া বহুতে গাই আছিল অমিতা গছৰ ফুপুলা ঠাৰি সৰু থাকোঁতে বনাই লৈ বিৰি আৰু এই ৰাকেশ আমাৰ মাজত ৰাকেশ কেনেকুৱা লাগিছে আৰম্ভণিতে ৰাকেশৰ অনুষ্ঠান খুব ভাল লাগিছে প্ৰাঞ্জলদা আৰু সঁচাই আগে পিছেও আহিছোঁ গোট লৈ আহিছোঁ মাতি আহিছোঁ কিন্তু আজি অকণমান অনুষ্ঠানটো পৃথক গতিকে মিউজিক দিনৰ ইমান সুন্দৰ এটা পদক্ষেপ খুব ভাল লাগিছে আৰু আপোনাকো লগ পাই ভাল লাগিছে বহুত দিনৰ পিছত
আৰু সকলোকে উপস্থিত সকলোৰে এজকে ভোগালীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ভালে থাকক সুস্থ থাকক তাকে কামনা কৰিলোঁ। ভোগালীত কিন্তু ৰাকেশ চিয়ানত অলপ শকত লাগিছে। খাইছোঁ মই কিন্তু কি ম'ম' বেছি খোৱা হৈছে নেকি? ম'মতে গাহৰি খাই আছোঁ আৰু গাহৰি আৰু এই আমাৰ লোকেলটো মানে কোনটো লোকেল? এইটো পানীটো কি কোৱা? পূৰা চলি আছে কিন্তু যিমান য'তে যাওঁ প্ৰথম ভিডিঅ' দি দিয়ে সেইটো সেইকাৰণে ভাল লাগিছে। মই এইখিনি কৈ থওঁ সুৰাপান স্বাস্থ্যৰ বাবে হানিকাৰক, কিন্তু পৰম্পৰা সন্মান কৰিহে ৰাকেশে হয়নে? পৰম্পৰা সন্মান কৰোঁ আৰু যিসকলে দিয়ে তেওঁলোকো সন্মান কৰোঁ। বঢ়িয়া। এতিয়া পিছে আজি জনাব লাগিব তাকে আজি মই ভোগালীৰ বতৰত আমি খোৱাতেই খোৱা বতৰ থকা নাই, খাইছোঁ, আমি আনন্দ লৈছোঁ, গান গাইছোঁ, ফূৰ্তি কৰিছোঁ, নাচিছোঁ, জঁপিয়াইছোঁ। আৰু আমি জানো ৰাকেশে গান গালে জঁপিয়াই গান গায়। ইয়াত জঁপিয়াবলৈ মানুহ সাজুৱে হৈ আছে, চকীৰ পৰা উঠি আহিব লাগে। ৰৈ যাওঁ বাৰু নিশ্চয়, নতুন গান যিহেতু গাবই লাগিব, কিন্তু তাৰ আগতে 2022 চনতো আমি বিদায় দিলোঁ। 2022 চনত আপোনালোকে মোৰ আটাইতকৈ মৰম দিয়া গীতটো গাব বিচাৰিছোঁ। কোনটো গান গম পাইছেনে? হেল্ল' এই তাত পৰিছে আৰামছে দুখ পাবা এইটো প্ৰমাণ মানুহ এটা সময়ত বান্দৰো আছে দেখিলে কিমান উৰিব পাৰে চলিছে মিলিছে মিলিব বাঢ়িছে বাঢ়িব দিয়া এবাৰ চমৰ মুখেৰে শুনি চাওঁ নেকি মিলিছে মিলিব দিয়া গাইছ মিলিছে মিলিব দিয়া বাঢ়িছে বাঢ়িব দিয়া এইফালে ক'লে মিলিছে মিলিব দিয়া চবকে ভাল লাগিছে মানে মাটিয়াৰ মানুহবোৰ এনেও থাকে ন সাংঘাতিক ধুনীয়া আৰু সকলো স্বাস্থ্যৱান ধন্যবাদ সকলোকে বহুত বহুত আপোনালোকে চাবলৈ নাপাহৰিব নিউজ 18ৰ সৈতে হেঁপাহৰ ভোগালী 6 জানুৱাৰীৰ পৰা একেলেঠাৰিয়ে সকলোৱে চাবনে গাইছ মই আপোনালোকৰ ভিডিঅ'টো দেখিলোঁ আৰু আপোনালোকে লাইভ ভিডিঅ'টো চাব হ'ব নিউজ 18 আছাম নৰ্থ ইষ্ট আৰু জানুৱাৰী 6 তাৰিখে মানে ভিডিঅ'টো আপোনালোকক দেখাব 8-9 মানত আপোনালোকে পাই যাব আৰু মই কেমেৰাত ময়ো উঠিছোঁ এথেন দেখাই নাজানো মুঠতে ময়ো চাম আৰু আপোনালোকে চাব
6 জানুৱাৰী ৰাতি 8টা-9টাত নিউজ 18 অসম নৰ্থ ইষ্ট এই চেনেলটোত পাব আপোনালোকে চাব আৰু গাইজ ভিডিঅ'টো ইয়াতে শেষ যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু গাইজ মানে যাই আছোঁ 31 তাৰিখে গোৱালপাৰাত আৰু মই ইয়াতে আছোঁ আৰু গোৱালপাৰাত যাই আছোঁ আৰু গোৱালপাৰা বোলে কি কিং চিং বোলে কিবা আহিব একদম পঞ্চৰত উইণ্টাৰ ফেষ্টিভেল চলি আছে আৰু 31 তাৰিখে আমি যাম তাতে ধামাকা ভিডিঅ' হ'ব আৰু গাইজ যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰিছে লাইক এটা কৰি দিব ধন্যবাদ বাই বাই